বানেশ্বৰ প্ৰসাদ মহতাৰী আমাৰ যেতিয়া কেন্দ্ৰীয় সমিতি আপচু গঠন হৈছিলে তাৰ প্ৰথম সভাপতি হিচাপে তেওঁক বাছনি কৰা হৈছিল আৰু প্ৰথম দায়িত্ব তেওঁ গ্ৰহণ কৰিছে আৰু তেখেতৰ নেতৃত্বত আপচু যি ধৰণৰ এটা ৰূপ ল'লে লাহে লাহে আহি পেলাই এটা জাতীয় সংগঠনত পৰিণত হৈছে। বানেশ্বৰ বসুমতাৰী আজি আমাৰ মাজত নাই, কিন্তু তেখেতৰ অৱদানৰ কাৰণে আজি আপচুৱে এটা জাতীয় সংগঠন হিচাপে কাম কৰিবলৈ এটা সুযোগ পাইছে। তাৰ কাৰণে সমগ্ৰ বড়ো জাতি আৰু ইয়াত বসবাস কৰা সকলো জনগোষ্ঠীয়ে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আমি অৰ্পণ কৰিছোঁ আৰু বছৰে বছৰে এনেকুৱা কাৰ্যসূচী আমি আয়োজন কৰোঁ। আৰু তাৰ কাৰণে আজি এই বছৰ হয়তো বা অলপ বহুত কিছুমান অসুবিধাৰ কাৰণে সৰুকৈ আয়োজন কৰা হৈছে, কিন্তু আগন্তুক বৰ্ষত আকৌ ডাঙৰকৈ আয়োজন কৰিব বুলি কোৱা হৈছে। ইতিমধ্যে মই MLA LED ফাণ্ডৰ পৰা 5 লাখ টকা তেখেতৰ যিটো এটা স্তম্ভ স্মৃতি চৌক ইয়াতে গেট বনাবৰ কাৰণে দিছোঁ। এই গেটটো প্ৰায় নিৰ্মাণ হৈয়ে গ'ল। এতিয়া তেখেতৰ নামত লাইব্ৰেৰী স্থাপনৰ কথা BTCয়ে ইতিমধ্যে সদৌ বড়ো ছাত্ৰ সন্থাৰ পৰিকল্পনা মৰ্মে কথাটো ঘোষণা কৰা আছে আৰু লাহে লাহেকৈ যাতে উঠি অহা নৱপ্ৰজন্মই আপচু সম্পৰ্কে আৰু যুৱকসকলে যিখিনি জ্ঞান আহৰণ কৰিব লাগে সেই সম্পৰ্কে কৰিবলৈ যাতে সুযোগ পায়, তাৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা ল'বলৈ আমাৰ ওপৰত এটা নৈতিক দায়িত্ব আছে।